নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আকৌ। আজি ওলাইছোঁ আমি kohima টাউনলৈ। তাতে অলপ সৰু সুৰা কাম আছে, এই কামকেইটাও কৰিম, লগতে অলপ বজাৰো আছে কৰিম। তাকে সেইবুলি ওলালোঁ আৰু আপোনালোককো ভাবিছোঁ দেখুৱাওঁ kohima টাউনখন। হয়তো সকলোৱে দেখা নাই বা প্ৰায়ভাগে দেখিছে, তথাপিতো আহিছোঁ যেতিয়া মনতে বোলো আজি ভিডিঅ' এটা কৰোঁ। সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি যাব, দেখুৱাই যাম বাৰু কিমানখিনি পাৰোঁ, পাৰাখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, আমি গৈ আছোঁ, চাই যাওকচোন ভিডিঅ'টো। আৰু হাজবেণ্ডে তেওঁ অফিচত সোমাইছিলে এখন কাগজ জমা দিবলৈ, সেইখন খোজকাঢ়ি গৈছিলে, গাড়ী নিব নোৱাৰি সেইখিনি, সেইবাবে তেওঁ খোজকাঢ়ি গৈ অফিচত কাগজখন জমা দি আহিলেগৈ। আৰু আমি পুনৰ আকৌ তেওঁ গাড়ীত উঠি আমি আহি আছোঁ। ফাইনেলি আমি টাউন পালোহি, দেখাই যাম আপোনালোকৰ লগত। হাজবেণ্ড আগে গৈ আছে কোলাত লৈ, ঠাণ্ডা নাই বাৰু গৈ আছে। আৰু মই তেওঁ পিছে অলপ আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ' কৰি গৈছোঁ। আৰু মানুহৰ আগত এনি টাইম ভিডিঅ' কৰি যাবলৈও বেয়া লাগে, মোৰ মানে একদম লাজ লাগে। তথাপিতো আপোনালোকক যিহেতু কথা দিছিলোঁ যে দেখুৱাম বুলি, সেয়েহে মই যিমান পাৰোঁ অলপ ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। শাক পাচলিবোৰ দেখিলেই খাওঁ খাওঁ লাগে, ইমান যে ধুনীয়া লাগে নহয় শাক পাচলিবোৰ। সেউজীয়া দেখিলে এনেও ভাল লাগে মনটো, নহয় জানো? দেখিছেনে কমলা, বিলাহী, বেঙেনা, মাছ দেখিছেনে? আৰু সৰু ল'ৰা ছোৱালী থাকিলে আপোনালোকে হয়তো জানেই, দোকানত যিটো বস্তুকে চকুত পৰে সেইটোৱে মানে বিচাৰিব, আৰু নিদিয়ালৈকে এনেকুৱা কান্দিব, দিবলৈ বাধ্য হৈ যোৱা যায়। আৰু হয়তো চিনি পাইছে সকলোৱে। আমি এতিয়া আহি আছোঁ বৰ্তমান হাজবেণ্ডৰ মোবাইলটো অলপ প্ৰব্লেম হৈ আছিলে, মোবাইলটো অকণমান ঠিক কৰিব। প্ৰথম কাম সেইটোৱে, মোবাইলটো ঠিক কৰা। তাৰপিছত সৰু সুৰা কেইটামান কাম আছে, সেইকেইটা কৰি যাম, আপোনালোকক দেখুৱাই যাম দেই, চাই যাব কণ্টিনিউ ভিডিঅ'টো। মোবাইলৰ কামটো ঠিক কৰি পেলাই আমি ইয়াৰ ওচৰতে আছিলে আপোনাৰ দ্বিতীয় বিশ্বযুদ্ধত যিসকল মানে শ্বহীদ হৈছিলে কোহিমাত, তেওঁলোকৰ ইয়াতে গোটেই মানে নামবোৰ আছে। আৰু ইয়াতে গোটেইখিনি ধুনীয়াকৈ মানে লিপিবদ্ধ হৈ আছে। আৰু মানে পৰিৱেশটো ইমান ধুনীয়া, দেখা নাই যিহেতু, সেই ভাবিলে এবাৰ চায়ে যাওঁ গোটেইখিনি। এনে প্ৰতিজনৰে নাম ইয়াতে আছে। ইয়াত আচলতে ভিডিঅ' কৰিবলৈ নিদিয়ে, কিন্তু মই অকণমান মনে মনে কৰি ৰাখিছিলোঁ। ইয়াত ভিডিঅ' কৰা এলাও নাই।
চাই কৰি আমি আহিলোঁ হোটেলত কিবা এটা খাওঁ বুলি এয়া চাই আছে তেওঁ কি খাওঁ আৰু শেষত আমি আহিলোঁ কহিমা বিশালত ইয়াতে ঘৰৰ সৰু সুৰা কিবা বস্তু দুটামান ল'ব লগা আছিলে সেইকেইটা চাই আছোঁ আকৌ নেক্সট আপোনালোকক ঘৰত লগ পামগৈ ভিডিঅ'টো কণ্টিনিউ কৰি যাবলৈ আহি আমি ঘৰে পালোঁহি ঘৰ আহি পাই অকণমান আৰাম কৰিলোঁ মোৰ মানে অলপ মূৰৰ বিষৰ প্ৰব্লেম আছে মোৰ তাতে মানে এনেকুৱা মূৰ বিষাইছে মই তাৰপিছত যিমানখিনিলৈকে ভিডিঅ' কৰিলোঁ সেইখিনিতে তাৰপিছত আৰু মোৰ ভিডিঅ' কৰিবলৈ অকণো ইচ্ছা নগ'ল আৰু দেহায়ো আমনি কৰিলে অলপ তাৰপিছত আৰু আমি বিশালত সোমালোঁ বিশালত সোমাই অলপ চলপ বজাৰ কৰিলোঁ ইমান বেছি নহয় আৰু মই আপোনালোকক কি বজাৰ কৰিলোঁ দেখাই দিছোঁ কেইটামান এযোৰ গোঁসাই জোতা তাৰপিছত এই দুটা হানি তাৰপিছত এইটো আপোনাৰ এনেকুৱা এটা ল'ব পৰা এনেকৈ তাৰপাছত এয়া কাপ ল'লোঁ দুটা এনেকুৱা বাচন ল'লোঁ আৰু এটা বাচন ল'লোঁ সেইটো অলৰেডি ব্যৱহাৰ হ'লেই আহি পাই সেইটো ব্যৱহাৰে কৰিলোঁ সেইটো সেইকাৰণে দেখুৱাব লগা নাই তাৰপাছত এয়া আমাৰ পেহীৰ কাৰণে এটা চোলা ল'লোঁ তাৰপিছতে এয়া আলমণ্ড চানা তাৰপাছত এয়া এনেকুৱা আৰু কেইবাটাও লোৱা গৈছে বাৰু এইকেইটা মই সোমোৱাই থৈ দিলোঁ কাৰণ ঘৰত সৰু ল'ৰা ছোৱালী সকলোৱে জানেই আৰু যিমান দেখে সিমানেই লাগে তাৰপিছত আৰু এটা বস্তু এডাল বেট আৰু এয়া বেডমিণ্টন লোৱা আইতাক দিবা যোৱা নেপেলাবা দেই একদম সৰু এটা এনেকুৱা বাস্কেট এনেকুৱা এটা মোৰ প্ৰয়োজন হৈ আছিল মানে গোঁসাই কাপোৰ কানি থ'বলৈ কাৰণে আছে তথাপিতো মানে যিমানেই নাথাকক প্ৰয়োজন হয়েই বাৰু সেইকাৰণে এনেকুৱা এটা ল'লোঁ তাৰপিছত আৰু বিশালৰ পৰা এয়াই তাৰপিছতে শাক পাচলি লোৱা গ'ল তেনেকৈ শাক পাচলি কেইটামান লোৱা গ'ল তাৰপিছত তেনেকুৱা বৰ বিশেষ বেছি বজাৰ নাই বাৰু যিকেইটা আমাৰ কামৰ কাৰণে গৈছিলোঁ সেইকেইটা হৈ গ'ল তাৰপিছতে শেষত আমি বিশালত সোমাই পেলাই যিহেতু টাউন গ'লে বিশালত এবাৰ সোমোৱা হয়েই যিহেতু নগাঁৱত থাকিলেও আমি নগাঁও গ'লেও এবাৰ বিশালত সোমাওঁৱেই মৰিগাঁৱত থাকিলেও মৰিগাঁৱত গ'লেও এবাৰ বিশালত সোমাওঁৱেই এতিয়া কহিমাত আছোঁ কহিমা টাউনলৈ গৈছোঁ বিশালত জানো এবাৰ নোসোমোৱাকৈ থাকিব পাৰোঁ বিশালত গ'লোঁ তাৰপিছত আৰু বিশালৰ পৰা এইকেইটা বস্তু ল'লোঁ বিশেষ কাপোৰ কানি বজাৰ নাই বাৰু আজি একো এইকেইটা বস্তু আছিলে মই বস্তুকেইটা কিনি কৰি আমি ঘৰলৈ গুচি আহিলোঁ ঘৰত আহি পাই মানে মই হাত মুখ ধুই পেহীয়ে ভাত বনাই থৈছে আৰু মই ভাত কেইটামান খাই যি শুই উঠি এতিয়া আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰি মই কি গৈছোঁ যিহেতু যোৱাৰ পৰা দেখাইছিলোঁৱে সেইকাৰণে মানে মই কি কিনিছোঁ গোটেই বস্তুখিনি দেখাই দিছোঁ